নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ পেলাই মই আহিছোঁ আপোনালোকৰ মাজত আৰু মেইন কথাটো হৈছে আজি মোৰ জন্মদিন গতিকে এই বিশেষ দিনটো মই কেনেকৈ উদযাপন কৰোঁ দিনটো কেনেকৈ কটাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিলোঁ আৰু স্মৃতি হিচাপেও ৰৈ যাব নহয় জানো সেইটো কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া মই যাবলৈ ওলাইছোঁ মন্দিৰত দৰ্শন কৰি মই যাম পেচেণ্ট চাবলৈ আৰু তাৰ পাছত ঘৰলৈ আহিম আহি পেলাই কৰিম আৰু কিবা কিবি চ' কেনেকৈ পালন কৰোঁ চাই থাকিব মোৰ লগত কানেক্ট হৈ থাকিব আৰু ভিডিঅ'টো শেষ নোহোৱালৈকে মানে একদম অন্তিম পৰ্যায়লৈকে চাব বুলি আশা কৰিলোঁ তাৰ পাছত মই মন্দিৰলৈ গ'লোঁ আৰু এইটো আছিলে গণেশ আৰু শিৱ মন্দিৰ মানে ইয়াত দুইটাই আছিলে গতিকে প্ৰথমতে মই বাহিৰতে সেৱা কৰিলোঁ আৰু তাৰপাছত আহিলোঁ মেইন থাপনালৈ আৰু ইয়াতে সেৱা কৰিলোঁ ভগৱানৰ আশীষ ল'লোঁ যাতে বছৰটো ভালে কুশলে যায় একো অপায় অমংগল নহয় আৰু তাৰপাছত সেৱা কৰি বাহিৰলৈ ওলাই আহিলোঁ আৰু এইটোৱে হৈছে মন্দিৰৰ চৌপাশটো ধুনীয়া আছিলে মন্দিৰটো সঁচাকৈ ধুনীয়া আৰু ৰাতিপুৱা আহি মনটো ভাল লাগিলে আৰু তাৰপাছত এয়া ভোগ দিলে তাৰপাছত মন্দিৰৰ পৰা ওলাই মই আহিলোঁ ডাইৰেক্ট পেচেণ্ট চাবলৈ মোৰ পেচেণ্ট গৰাকী হৈছে এগৰাকী ইম্প্ৰুভমেণ্ট হৈছে মানে হেমিপ্লেজিক ষ্ট্ৰ'ক হৈছিলে লেফ্ট ছাইডৰ হেণ্ড আৰু লেগ দুইটা পেৰালাইজড হৈছিলে কিন্তু এতিয়া মানে আগতে একেবাৰে খোজকাঢ়িব পৰা নাছিলে কিন্তু এতিয়া অকণমান ছাপৰ্ট দিলে খোজকাঢ়িব পাৰে হ'লেও বেলেঞ্চটো অলপমান কমি আছে আৰু যিহেতু আজি মোৰ লাষ্ট ডে হয় মানে মই কাইলৈ ঘৰলৈ যাম গতিকে মানে পেচেণ্টজনী ইম'চনেল হৈ পেলাই যি কান্দিলে আৰু তাৰপাছতে পেচেণ্ট চাই আহিলোঁ মই ঘৰলৈ আকৌ এয়া মোৰ ওচৰতে হয় মানে ৰুমৰ হেল্ল' মই আহিলোঁ পেচেণ্ট চাই পেলাই আৰু এতিয়া গুচাইছোঁ নাৰিকল মানে মই ভাবিছোঁ আৰু জন্মদিন উপলক্ষে অকণমান পায়স বনাম বুলি কাৰণ এনেও যিহেতু কোনো নায়েই সেইকাৰণে কেইজনমান ফ্ৰেণ্ড আছে কিন্তু মেইন কথাটো হ'ল কাৰো ছুটি নাই সেইটো কাৰণে বনাই পেলাই মানে পঠাই দিব লাগিব তাৰপাছত পায়স চায়স বনাই হ'ল আৰু মানে এনেকৈ মই পেকিং কৰি পেলাই দি পঠালোঁ আৰু মই লাগিলোঁ পেকিং কৰা মানে মোৰ বেগ পেকিং কৰাত কাৰণ কাইলৈ ৰাতিপুৱাই যিহেতু ঘৰলৈ যাম আৰু 10:40 ফ্লাইট আছে গতিকে 8টা বজাত এয়াৰপৰ্ট পাবগৈ লাগিব সেইকাৰণে বেগটো পেকিং কৰি ল'লোঁ আৰু এয়া হৈছে সন্ধিয়া মই ওলাই আহিলোঁ ৰেষ্টুৰেণ্ট এখনলৈ এই ৰেষ্টুৰেণ্ট এখন আকৌ মানে বনাইছিল পূৰা KGF ষ্টাইলত দেই মানে গোটেই থিমটো হৈছে KGF ষ্টাইল তাৰপাছতে ইয়ালৈ আহিলোঁ মই দীপু আৰু দীপুৰ লগৰ দুজন দাদা মানে মোৰ একদম নিজৰ দাদাৰ নিচিনাই মৰম কৰে তেওঁলোকে তাৰপাছত তেওঁলোকো আহিলে আৰু আহি পেলাই মানে মোৰ ডে'টো অকণমান স্পেচিয়েল কৰি তুলিলে ছাৰপ্ৰাইজিংলি কেক লৈ আহিছিলে তাৰপাছত কিবা কিবি গিফ্টছ আৰু এনেকৈ আমি অলপ মানে ফূৰ্তি কৰিলোঁ বাৰ্থডে বুলি আৰু যিহেতু কোনো নাছিলে আৰু মানে মোৰ ফ্ৰেণ্ডছবোৰো চব বিজি আছিলে আৰু যোনবোৰ আছিলেও চব দূৰে আছিলে আৰু যোনবোৰ ওচৰত আছিলে সকলো বিজি আছিলে সেইকাৰণে মই কাকো মাতিব পৰা নগ'ল আৰু মোৰ তেনেকৈ প্লেনিং নাছিলে মানে ইমান জাক জমকতাৰে মোৰ ডে'টো স্পেণ্ড কৰিম বুলি বাট মানে এনেকৈ সাধাৰণকৈ কৰিম বুলি ভাবিছিলোঁ গতিকে এনেকৈ মোৰ ডে'টো পাৰ হৈ গ'ল আৰু ভাল লাগিলে কাৰণ বেলেগত থাকিও যদি মানুহৰ পৰা অকণমান হ'লেও এনেকুৱা মৰম পোৱা যায় মানে বহুত ভাল লাগে তাৰপাছত মানে আমি তাতে কিবা কিবি খালোঁ অৰ্ডাৰ কৰি পেলাই ডিনাৰটো তাতে কৰিলোঁ আৰু ডিনাৰ চিনাৰ কৰি মই যিহেতু কৈছোঁৱেই থিমটো KGFৰ আছিলে ইয়াতে কিবা কিবি KGF থিমৰে ফটো স্পট আছিলে ভিডিঅ' স্পট আছিলে গতিকে তাতে অলপ সময় আমি এনজয় কৰিলোঁ ফটো তুলিলোঁ যি স্পেচিয়েল অকেজন নহওক কিয় ফটো মেইন কাৰণ আজিকালি আমি সকলোৱে মেমৰিজবোৰ ধৰি ৰাখিব বিচাৰোঁ নহয় জানো তাৰপাছতে আমি তাতে অলপ সময় থাকিলোঁ আৰু বেছি দেৰি কৰিব নোৱাৰোঁ কাৰণ কাইলৈ ৰাতিপুৱাই যিহেতু যাব লাগিব ফ্লাইট আছে আৰু তাৰপাছত ঘৰলৈ আহিলোঁ আৰু এইকেইটা ক্লিপ হৈছে মানে আজিৰ ৰাতিপুৱাৰ য'ত দীপুৱাই আহি মোক ছাৰপ্ৰাইজ দিছিলে
কাৰণ ঘৰৰ কোনো নাছিলে যিহেতু অকণমান স্পেচিয়েলটো বনাবই লাগিব ন মোৰ দিনটো গতিকে এনেকৈ ছাৰপ্ৰাইজ দিছিলে আৰু সঁচাকৈ মোৰ ছাৰপ্ৰাইজ বহুত ভাল লাগে যিয়েই নহওক আৰু বিশেষকৈ এইটো গিফ্টটো মোৰ বহুত ভাল লাগিলে থেংক ইউ তাৰপিছত এনেকৈ মোৰ বাৰ্থডেটো স্পেণ্ড হৈ গ'ল আৰু আজিৰ কাৰণে গতিকে মোৰ ভিডিঅ'বোৰ চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোৰ লগত কানেক্টেড হৈ থাকিব থেংক ইউ